दिनैनि साना जोंनि बिटिआर हालामनि थाखाय जोबोदनो गोसोखांथाव आरो जारिमिनारि सान। सिखोना जोहोलाव हारिमायारि हाग्रामा आरो बाटारफ्लाइ मिउजियाम काम कनजारभेशन एन्ड रिसार्च सेन्टारखौ दिनै बेखेवबाय। मुलुगनां आबहावा सानजों लोब्बा लाखिनानै दिनै प्रमद बर'नि दैदेननायाव बिटिआर सरकारा बड'लेण्ड हालामनि थामथि नेशनेल पार्क सिखोना जोहोलाव हारिमायारि हाग्रामाखौ बेखेवनायजों लोगोसे बिटिआर हालामजों लोगोसे सा सानजा ओनसोलनि बयनिख्रुइबो देरसिन बाटारफ्लाइ मिउजियाम काम कनजारभेशन एन्ड रिसार्च सेन्टारखौ दिनै बेखेवबाय। जों बयबो मिथिगौ दि सिखोना जोहोलाव हारिमायारि हाग्रामा ओनसोलाव गोबां जाथो आरो बायदि गाबनि सिखिरि मोननो हायो। लोगोसे बेयाव थानाय जिब जुनारफोरा दावबायारिफोरनि गोसोखौ मुहि होबोदों। जायखौ बिथा खालामनानै दिनै सिखोना जोहोलाव हारिमायारि हाग्रामाखौ संरैखा खालामनायनि थाखाय बिटिआर सरकारनि हाग्रा बिफाननिफ्राय गोख्रों राहा लादों। बे सिखोना जोहोलाव हारिमायारि हाग्रामा आरो बाटारफ्लाइ मिउजियाम काम कनजारभेशन एन्ड रिसार्च सेन्टारखौ मन्त्रि उरखावगोरा ब्रह्मआ बाहागो लानानै बेखेवनानै होयो। मख'नो गोनांदि बे सा सानजा ओनसोलनि बयनिख्रुइबो देरसिन बाटारफ्लाइ मिउजियाम काम कनजारभेशन एन्ड रिसार्च सेन्टाराव बिटिआर हालामाव थानाय 200निबो बांसिन गुबुन गुबुन रोखोमनि बाटारफ्लाइखौ रिसार्च खालामनो थांनो हासिगोन आरो बेखौ जों फोथांनानै लानो हासिगोन। लोगोसे बियो मुलुगावनो मोनसे टुरिस्ट सेन्टार जानो थांगासिनो दं। बे हाबाफारियाव बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर', एमपि जयन्त बसुमतारी, एमएलए लरेन्स इस्लारि, एम रनजित बसुमतारीजों लोगोसे गोबां दैदेनगिरिफोर आरो गोबां मावख'गिरिफोरा बाहागो लादों। আজি বড়োলেণ্ডৰ কাৰণে, অসমৰ কাৰণে, ভাৰতৰ কাৰণে আৰু বিশ্বৰ কাৰণে এটা ভাল খবৰ। ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেৰ দিনা আমি বড়োলেণ্ডত এটা সময়ত হেৰাই যোৱা যিবিলাক নেশ্যনেল পাৰ্ক, ৱাইল্ড লাইফ চেঞ্চুৰী, বিভিন্ন অঞ্চলবিলাকৰ এৰিয়াবিলাক কনজাৰভেশ্যন কৰা, প্ৰটেকশ্যন কৰা কামবিলাক চলি আছে। আৰু ইয়াৰ এটা ডাঙৰ পদক্ষেপ আমি আজি পুনৰ আমাৰ চিকনা জহলাও নেশ্যনেল পাৰ্ক এটা মুকলি কৰিবলৈ সক্ষম হৈছোঁ। 316 স্কুৱেৰ কিলোমিটাৰৰ বৰ্গ কিলোমিটাৰৰ এই চিকনা জহলাও নেশ্যনেল পাৰ্ক, চিকনা জহলাও যিটো ফৰেষ্ট, এইটো চেক্ৰেট ফৰেষ্ট বুলিও কোৱা হয়, এই অঞ্চলটো আজি প্ৰটেকশ্যন দিয়াৰ কাৰণে অনাগত দিনত ইয়াৰ যিটো হেৰিটেজ, ইয়াৰ গছ গছনি, ইয়াৰ জীৱ জন্তু, এই সকলোকে প্ৰটেকশ্যন দিয়াৰ কাৰণে নেশ্যনেল পাৰ্ক হিচাপে এইটো ৰেষ্টৰ কৰাৰ কাৰণে যোৱা বছৰৰ পৰা আৰম্ভ কৰি আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট, WTI আৰু বিভিন্ন NGO সকলে একেলগে মিলি ইয়াৰ বিভিন্ন সমস্যাবিলাক, ইয়াৰ বিভিন্ন চেলেঞ্জেছবিলাক ষ্টাডি কৰি, ৰিচাৰ্চ কৰি আৰু এই 316 স্কুৱেৰ কিলোমিটাৰ চিকনা জহলাও নেশ্যনেল পাৰ্কটো আমি অসম চৰকাৰলৈ প্ৰপ'জেল দিছিলোঁ। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো কেবিনেটত পাছ কৰি পেলাই পিছত সেইটো বাজেটতো এইটো মেনশ্যন কৰিছে। আৰু সেই হিচাপে আজি এইটো পূৰ্ণ এটা নেশ্যনেল পাৰ্ক হিচাপে এটা আজি আমি পুনৰ সেইটো পাবলৈ সক্ষম হৈছোঁ। মই আজি এই বিশেষ দিনত অসমৰ মুখ্যমন্ত্ৰী, এজন ডাইনেমিক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু বড়োলেণ্ডবাসীয়ে আমাৰ চৰকাৰৰ দিনত 2020 চনৰ পিছত 1 বছৰ আগত আমি ৰাইমানা নেশ্যনেল পাৰ্ক সেইটো পুনৰ মুকলি কৰিলোঁ আৰু নেশ্যনেল পাৰ্ক হিচাপে এইটো ঘোষণা কৰিলোঁ, নটিফাই কৰিলোঁ। আৰু আজি আমাৰ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেত আমি পুনৰ চিকনা জহলাও নেশ্যনেল পাৰ্ক আজি মুকলি কৰিলোঁ। আৰু ইয়াতে আমি উল্টাপানী অঞ্চলত আমাৰ প্ৰায় 200 বাটাৰফ্লাই, বিভিন্ন বাটাৰফ্লাই স্পেচিছ আছে। ইয়াৰ ভিতৰত কিছুমান ইনডেঞ্জাৰ্ড স্পেচিছো আছে। সেইসকলক এটা মিউজিয়াম আৰু ইয়াত ৰিচাৰ্চ চেণ্টাৰ এটা আজি মুকলি কৰা হ'ব, যে ইয়াত প্ৰায় 200 বিভিন্ন স্পেচিছৰ বাটাৰফ্লাই ইয়াতে পোৱা যায়। খুব মানে প্ৰেচিয়াছ আৰু খুব ইম্পৰ্টেণ্ট বাটাৰফ্লাই স্পেচিছ ইয়াত পোৱা যায়। আৰু বড়োলেণ্ডত যিহেতু তেনেকুৱা এটা আমাৰ গড গিফ্টেড এটা সম্পদ আছে, এইটো ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে
আৰু ষ্টাডি ৰিচাৰ্চ কৰাৰ লগতে পৰ্যটকৰ কাৰণেও এইটো এটা এট্ৰাকশ্যন চেণ্টাৰ হ'বলৈ গৈ আছে। সেইটোও আমি আজি মুকলি কৰা যাব। গতিকে আজিৰ সময়ত আগৰ বিভিন্ন কাৰণত আজিৰ পৰা 50 বছৰ 30 বছৰ 40 বছৰ আগত হেৰাই যোৱা আমাৰ বিভিন্ন ফৰেষ্ট অঞ্চল বিভিন্ন আমাৰ যিটো ৱাইল্ড লাইফ চেঞ্চুৰী বা নেশ্যনেল পাৰ্ক সেইবিলাক আমি লাহে লাহেকৈ পুনৰ জীৱিত কৰা আৰু এইবোৰ ৰক্ষণাবেক্ষণ দিয়াত আমি যথেষ্ট সহায় পাইছোঁ। মই বড়োলেণ্ড অঞ্চলৰ ৰাইজক ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত আমাৰ ৰাইজে সচেতন হ'লে বাকীখিনিও আমি ৰেষ্ট'ৰ কৰিব পাৰিম। য'ত নেকি অলপমান এনক্ৰচমেণ্ট হৈছে যিবিলাক ডেমেজ কৰি দিয়া হৈছে এইখিনিও ৰেষ্ট'ৰ কৰিব পাৰিম। আৰু আজিৰ দিনত বিশেষকৈ আমাৰ বড়োলেণ্ড যিটো গ্ৰীণ মিছন ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম মিয়াৱাকি ফৰেষ্ট এইটো এটা নতুন কনচেপ্ট। কম মাটিতে কম এৰিয়াতে এটা ফৰেষ্ট নেচাৰেলি এইটো কৰিব পৰা যায়। আজি বড়োলেণ্ড ছেক্ৰেটাৰিয়েটত এটা মিয়াৱাকি ফৰেষ্টটো আজি মুকলি কৰা হৈছে আৰু যোৱা 2 বছৰত আমি প্ৰায় 14 লাখ অগৰু প্লেণ্টেশ্যন কৰিলোঁ আৰু বিভিন্ন প্লেণ্টেশ্যনৰ কাম আমাৰ চলি আছে। তো সেইকাৰণে বড়োলেণ্ড অঞ্চলৰ ৰাইজক মই ধন্যবাদ জনাইছোঁ যি জলবায়ুৰ প্ৰতি যিটো সচেতনতা এনভাইৰনমেণ্টৰ প্ৰতি যি বায়'ডাইভাৰ্চিটিৰ প্ৰতি যিটো সচেতনতা এইটো যথেষ্ট বাঢ়িছে আৰু এনেকুৱা যদি আগবাঢ়ি যাই থাকিব পাৰে অনাগত দিনত বড়োলেণ্ড অঞ্চলটো অকল গ্ৰীণ হোৱাই নহয় গ্ৰীণৰ লগতে ইয়াত আমি যিটো পলিউশ্যনৰ ফ্ৰী হ'ব পাৰিম আৰু আমাৰ বায়'ডাইভাৰ্চিটিটো আমি এনি টাইম ৰিচ আৰু ইক'লজিটো আমি বেলেঞ্চ কৰি ৰাখিব পাৰিম। থেংক ইউ। আজি এটা শুভ দিন 52তম ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে চেলিব্ৰেশ্যন আৰু ইয়াৰ লগতে সংগতি ৰাখি আমাৰ চৰকাৰে সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি BTC অঞ্চলৰ ৩য়তম নেশ্যনেল পাৰ্ক চিকনাঝাৰ জহলাও নেশ্যনেল পাৰ্ক উদ্বোধনী কৰা হ'ল আৰু তাৰ লগতে আমাৰ নৰ্থ ইষ্টত আটাইতকৈ ডাঙৰ বাটাৰফ্লাই মিউজিয়াম কনজাৰ্ভেশ্যন এণ্ড ৰিচাৰ্চ চেণ্টাৰ আজি আমি উদ্বোধনী কৰিবলৈ সক্ষম হ'লোঁ। ভাল লাগিছে সেই পবিত্ৰ দিনত আমাৰ BTC অঞ্চলত যিমানখিনি হেৰাই যোৱা বস্তু এইবোৰ আমি ৰিকভাৰ কৰাৰ মাধ্যমেৰে এই BTC অঞ্চলৰ যি ইকনমিক বেকবন সেইটো আমি স্পেচিয়েলি টুৰিষ্টসকলৰ ওপৰত নিৰ্ভৰ কৰিব বিচাৰিছোঁ। যদিও BTCটো আমাৰ খেতি বাতিৰ ওপৰত আমাৰ ইকনমিটো নিৰ্ভৰ হৈ থাকে, কিন্তু আমাৰ বহুত ৰাস্তা আছে, আমাৰ বহুত সুবিধা আছে যাৰ দ্বাৰা আমি নেশ্যনেল পাৰ্কবোৰ গঢ়ি পেলাই ৱাইল্ড লাইফবোৰ গঢ়ি পেলাই আৰু তেনেকুৱা পবিত্ৰ এটা স্থানবোৰ আমি আকৌ উদ্বোধনী কৰি পেলাই আমাৰ এই BTC অঞ্চলৰ ইকনমিক বেকবনটো টুৰিজমৰ ওপৰত নিৰ্ভৰ কৰি আগুৱাই যাব বুলি উল্টাপানীটো হ'ল বাটাৰফ্লাইৰ জোন বুলি আমি কওঁ। কিমান স্পেচিছ উল্টাপানীত 230টা স্পেচিছ আছে বাটাৰফ্লাই। ইয়াৰে আজি মিউজিয়াম কনজাৰ্ভেশ্যন এণ্ড প্ৰিজাৰ্ভেশ্যন এণ্ড ৰিচাৰ্চ চেণ্টাৰটো আজি আমি কৰিবলৈ সক্ষম হ'লোঁ বা আমি কেনেকুৱা ধৰণৰ চাওক এই অঞ্চলৰ বাটাৰফ্লাইটো আমি কেনেকৈ সুৰক্ষা দিম আৰু পৃথিৱীৰ মানুহে আজি জানে যে উল্টাপানী বোলা এটা ঠাই য'ত যি ঠাইটো বড়োসকলৰ পবিত্ৰ স্থান যে চিকনাঝহলাওৰ যি সময়ত এই পবিত্ৰ স্থানতে বড়োসকলৰ সুৰক্ষাৰ কাৰণে কাম কৰি আছিল তাহানি বুৰঞ্জীৰ লগত ব্ৰিটিছ পিৰিয়ডৰ সময়ত। এই পবিত্ৰ এটা স্থানত পৃথিৱী বিখ্যাত আমি বাটাৰফ্লাই যিটো চেণ্টাৰ য'ত নেকি 230টাতকৈ বেছি স্পেচিছ ইয়াত আছে এইবোৰ সংৰক্ষণ আৰু সুৰক্ষা দিয়াৰ স্বাৰ্থত আমাৰ চৰকাৰে যে কাম কৰিবলৈ পাইছে আমি খুব সুখী। हटेलाव हाबफैनो हागोन। जाखांफुहांनाय लाइमोन फालांगिरि गपेश बसुमतारिया अदालगुरिनि टंलायाव बेखेवदों बर'नि आंगोथार ओंख्रि मोनग्रा गंसे हटेल। अदालगुरि जिल्ला टंलानि मिउनिसिपाल बर्ड मावख'नि साखाथियाव गोदानै बर'नि गोग्गो जानाय आदारनि गंसे लाइजौमुंनि हटेल बेखेवदों। अदालगुरि जिल्लानि सिङाव थानाय फालांगिरि नोगोर टंलायाव गोदानै खुलिनाय बे लाइजौ हटेलाव बर'नि दोरोङारि जाग्रा आदारजों लोगोसे गोबां जाग्रा आदारफोरबो मोननो हागोन। गोदानै बेखेवजानाय बे लाइजौ हटेलाव अमा बेदर, बोरमा, लकेल ना, साम', नारजि, अनला खारै, थास', मैथा आरो नाफाम आरो गोबां आइटेमफोरखौ मोननो हागोन।
बेनिखायनो नोंथाङाबो अदालगुरि जिल्ला टंला लामाजों थांलाय फैलाय खालामोब्ला बे गोदानै खुलि जानाय लाइजौ हटेलाव हाबनानै बर'नि दोरोङारि गोथाव जाग्रा आदारफोरखौ जालांनो हागोन आरो नोंथाङा नैबे 9101758967 जामबुं नम्बरनि गेजेरजों खौरां लाहरनानै आबुङै मिथिना लानो हागोन।